23,000 শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া অহা 9 তাৰিখৰ পৰা আৰম্ভ হ'ব আমাৰ প্ৰথম বিজ্ঞাপন 9 তাৰিখে ওলাব শিক্ষক নিযুক্তি নিযুক্তিবিলাক যাতে খৰটকীয়া হয় আমি জানো আমি অৱগত মহাবিদ্যালয়সমূহত হায়াৰ সেকেন্ডাৰী স্কুলসমূহত বহু পদ খালী হৈ আছে তাৰ বিভিন্ন কাৰণ আছে বিভিন্ন প্ৰতিবন্ধকতা আছে সেইবিলাক আমি এতিয়া এটাকৈ আমি নাইকিয়া কৰি খুব খৰটকীয়াভাৱে যাতে শিক্ষক নিযুক্তি হয় সেইখিনি আমি কৰিবৰ কাৰণে আমি কাম হাতত লৈছোঁ আন্তঃগাঁথনিৰ যিখিনি সমস্যা আছে এইবাৰ চৰকাৰখনে যে আমি ন্যায়সংগতভাৱে ৰিজাৰ্ভ বেংকৰ গাইডলাইনৰ ভিত্তিত আমি যিখিনি ঋণ ল'ব পাৰোঁ সেই ঋণ আমি নাবাৰ্ডৰ পৰা লৈছোঁ আৰু নাবাৰ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট স্কিম এছিষ্টেন্স যি স্কিম আছে নিডা স্কিম বুলি কয় তাৰ অধীনত আমি যি ধনৰাশি আয়ত্ত কৰিছোঁ এই ধনৰাশিৰো এক বৃহৎ পৰিমাণ আমি শিক্ষাখণ্ডত আমি নিয়োগ কৰিছোঁ আমি এটা সংকল্প লৈছোঁ যে যিবিলাক শিক্ষানুষ্ঠানে এদিন আমাৰ মহান মনীষী মানৱ সম্পদ সৃষ্টি কৰিছিল যিবিলাক বিদ্যালয়ে আজি প্ৰায় ৭৫টা বছৰ অতিক্ৰম কৰিলে আজি স্বাধীনতাৰ ৭৫তম বৰ্ষ উদযাপনৰ স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপনৰ সময়ত আমি আঁচনি গ্ৰহণ কৰিছোঁ যে ৭৫ বছৰ সম্পূৰ্ণ কৰা প্ৰায় ২০৯খন বিদ্যালয়লৈ যিসকল ঐতিহ্যমণ্ডিত বিদ্যালয় সেই বিদ্যালয়সমূহলৈ আমি আন্তঃগাঁথনি উন্নয়নৰ কাৰণে ৩ কোটিকৈ ধন আমি ব্যয় কৰিম আৰু ইয়াৰ পৰিকল্পনাৰ কাম ইয়াৰ প্ৰাক্কলন প্ৰস্তুতিৰ কাম ডিপিআৰ প্ৰস্তুতকৰণ